দি দিয়া হোৱা নাই কাৰণ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছিলে ঘোষণাটো কৰোঁতে 13 তাৰিখলৈকে কৰিবলৈ মনা কৰিছে এইটো আমাক বন্ধ কৰা নাই কিবা এটা পৰীক্ষা কৰি আছিলে গতিকে SPO বুলি যিটো কেটেগৰীত পৰীক্ষাটো হৈছিলে গতিকে 153টা আমি দুদিনমানৰ পিছত দিম ঘোষণাটো আমাৰ সব ৰেডি আছে আমি ফলাফল দিবলৈও বন্ধ কৰা নাই তথাপি যিহেতু হাইকোৰ্টৰ কিবা এটা কৈছে যে এপইণ্টমেণ্ট লেটাৰটো দিব নালাগে গতিকে আমি এইটো ফলাফলৰ কাৰণে ৰৈ আছোঁ বাকী যিখিনি টেকনিক্যাল কথা আছে সেইখিনি ডক্টৰ LR বিষ্ণই স্পেচিয়েল ডিজি আমাৰ SLPRB এজন অতি ইম্পৰ্টেণ্ট সদস্য তেখেতৰ তত্ত্বাৱধানতে বহুতখিনি কাম হৈছে আৰু আমাৰ মেম্বাৰ কনভেনৰ SLPRB ADG এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন বিষয়া মুন্না প্ৰসাদ গুপ্তা তেখেতলোক দুজনে প্ৰধানতঃ বুজাই দিব আৰু বৰ্তমান নোডেল অফিচাৰ আমাৰ SLPRB মিষ্টাৰ ৰাজবীৰ তেখেতো আছে ইয়াতে গতিকে তেখেতলোকে আপোনালোকক ব্ৰিফ কৰি দিব কিখিনি আমাৰ বেচিক ফিচাৰ্ছ গোটেই ৰিজাল্টৰ প্ৰক্ৰিয়াটোৰ বেচিক ফিচাৰ্ছবোৰ কেনেকুৱা আৰু কাৰোবাৰ কিবা সন্দেহৰ ক'ৰবাত অৱকাশ থাকিলে কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে সেইখিনি ক্লিয়াৰটো কেনেকৈ আমি আগতেই কৰি দিছোঁ যিখিনি ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ বুলি কয় FAQ সেইখিনি উত্তৰ পাই যাব কিয় এইটো এনেকৈ কৰা হ'ল কিয় এইটো তেনেকৈ কৰা হ'ল ইত্যাদি সকলোখিনি ডক্টৰ LR বিষ্ণই আৰু শ্ৰী মুন্না প্ৰসাদ গুপ্তাই আপোনালোকৰ আগত বিশদভাৱে